সেইকাৰণে মানে আজিকালি মানে গাড়ী চলাবলৈ অলপতো অসুবিধাই হ'ল বাৰু। এতিয়া লগৰ বন্ধুবৰ্গসকলক কৈছোঁ গাড়ী চলাওঁতে বা বাইক চলাওঁতে অকণমান সাৱধানে চলাব, মানে নিজৰ লাইফৰ ওপৰত অকণমান মানে গুৰুত্ব দিব। বেলেগেতো সেইটো কোনেও নিজৰ বাহিৰেতো বেলেগৰ কথা আজিকালি ভবা বোলা বস্তুটোতো কাৰো নায়েই। সেইকাৰণে অকণমান নিজৰ ছেফটিটো নিজে ল'ব। এয়া দেখিছে সি আজি এটা সুস্থ ল'ৰা আজি অসুস্থ অৱস্থাত পৰি থাকিবলগীয়া হৈছে লোকৰ ভুলৰ কাৰণে। মানে সিটো নিজৰ ছাইডতে আহি আছিলে, কিন্তু গাড়ীখন সি নাম্বাৰটো চাব নোৱাৰিলে। সি মানে তাৰ পাছ ছাইডৰ পৰা খুন্দা মাৰি দিয়াৰ কাৰণে সি উফৰি গৈ মানে আঁতৰত পৰিলে। এতিয়া এয়া অৱস্থা। এই ডিব্ৰুগড়ত এতিয়া অপাৰেশ্যন হ'ল। অপাৰেশ্যন কৰি তাৰ গোটেই লোহা ভৰাই থোৱা হৈছে, ইয়াত প্লেট ভৰাই থোৱা হৈছে। এয়া চব এয়া